আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। চাওক বন্ধু বান্ধৱীসকল, এনেকুৱা যদি আপোনাৰ অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে আপোনালোকক মই অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি দিবলৈ চেষ্টা কৰিম। চাওক আমি অৰ্ডাৰ হৈছে এইখিনি মাল আমি অৰ্ডাৰ প্লেচত লৈ যাবলৈ ৰেডি হৈ আছোঁ। চাওক আপোনালোকক মই দেখাই আছোঁ কি ধৰণে মই ডেলিভাৰী কৰিম পোৱালিকেইটা। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। চাওক এই বাইকত মই এটা ক্ৰেটত 100 পোৱালি মই দিছোঁ। ইয়াতে আপোনাৰ 500 পোৱালি আছে। এটাই দাদা অৰ্ডাৰ কৰিছে, আমি সেই অৰ্ডাৰ প্লেচত লৈ যাম। এইখন যাব আপোনাৰ কোকৰাঝাৰ। কোকৰাঝাৰত মই লৈ যাম, দাদা অলপ আগুৱাই আহিব। এই পোৱালিকেইটা সম্পূৰ্ণভাৱে সুস্থ। আমি 2 দিনমান ব্ৰডিং কৰি ৰাখি দিছোঁ। আজি আমি লৈ যাই আছোঁ অৰ্ডাৰখিনি। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে ভালকৈ ব্ৰডিং কৰিব, তাৰপিছত ভালকৈ মেডিচিন ইউজ কৰিব। আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব। আপোনালোকে যদি কোনো অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণ আপোনালোকক মই কৈ দিম। চাওক বন্ধু বান্ধৱীসকল, মই আহি উপস্থিত হ'লোঁ এই দাদাৰ ঘৰত। এইখিনি আমি ব্ৰডিঙত মালখিনি নমাই দি আছোঁ। সম্পূৰ্ণভাৱে এটাও পোৱালি কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই, মৰ্টেলিটি হোৱা নাই। আপোনালোকক মই মোৰ ইউটিউব চেনেলৰ পৰা দেখাবলৈ যত্ন কৰি আছোঁ। চাওক দুটা বৰ্ডিং বনাইছে, এটাত 200 থ'ব আৰু এটাত 300 মান ৰাখিব। বৰ্ডিংখন খুব সুন্দৰ ধুনীয়া হৈছে। আপোনালোকে যদি এনেকৈ ব্ৰডিং কৰে একদম এটাও পোৱালি মৰ্টেলিটি নহ'ব। আপোনালোকে এনেকৈ ব্ৰডিং কৰক আৰু লাহে লাহে লোকেল কুকুৰা পালন কৰক। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে লোকেল কুকুৰাবোৰক কি খুৱাব? প্ৰথমত 3 দিন এণ্টিবায়'টিক খুৱাব, টেট্ৰাচাইক্লিন পাউডাৰ আপোনাৰ খুৱাব 3 দিন পুৱাই পুৱাই। তাৰপিছত এনেকৈ আপোনাৰ লাহে লাহে খোৱাৰ পিছত আপোনাৰ যিটো প্ৰি ষ্টাৰ্টাৰ, গডৰেজৰ নহয় সম্ৰাটৰ, যিকোনো এটা প্ৰি ষ্টাৰ্টাৰ দানা আপোনালোকে 1ৰ পৰা আপুনি 27 নহ'লে 1 মাহলৈকে বয়স পৰ্যন্ত আপোনালোকে সেই প্ৰি ষ্টাৰ্টাৰ খুৱাব। তাৰপিছত আপোনালোকে ষ্টাৰ্টাৰ খুৱাব। ষ্টাৰ্টাৰ কেইদিনমান খোৱাৰ পিছত 40 নহ'লে 50 দিনলৈকে ষ্টাৰ্টাৰ খুৱাব। এনেকৈ লাহে লাহে দানাবোৰ আপোনালোকে ইউজ কৰিব। আমি নিজাববীয়াকৈ প্ৰচেষ্টাত মই এই 300 হাঁহ পুহি আছোঁ। মই আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। চাওক হাঁহকেইটাৰ বয়স আজি প্ৰায় আপোনাৰ 60 দিনমান হৈছে, মানে 2 মাহ। এটা হাঁহৰ ৱেইট হৈছে আপোনাৰ 1300 গ্ৰাম, 1 কেজিত 300 গ্ৰাম ৱেইট আহিছে পাৰ হাঁহ। যদি আপোনালোকৰ এনেকৈ হাঁহৰ ফাৰ্ম কৰিবলৈ ইচ্ছা আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণ অৰিজিনেল লোকেল হাঁহ পোৱালি পাই যাব আপোনালোকে।